আজি সূৰ্যগ্ৰহণ বুলি ইমান ৰাতিপুৱাই উঠিলোঁ এতিয়াচোন কামখিনি শেষেই হ'লগৈ কেইটা বাজিছে বাৰু 7টা বাজিছেহে এওঁক এতিয়া সোনকালে উঠাওঁগৈ দেই বাথৰুমত আকৌ এওঁ বৰ দেৰি লাগে নহয় হেৰি আঠটা বাজি গ'লে আৰু বেছি সময় নাই উঠক কি হৈছে 9টা বাজি 15 মিনিটত আজি সূৰ্যগ্ৰহণ লাগিব উঠক অকমান শুব দিয়া না ভাই সদায় সেই অফিচ যাবৰ কাৰণে উঠিয়ে থাকো দেখোন ৰাতিপুৱা আজি অকমান দেওবাৰ বুলি শুব দিয়া দেই আজি সূৰ্যগ্ৰহণ লাগিব বুলি কালি আপোনাক সোনকালে খুৱাই বুৱাই শুৱালো উঠিব বুলি বাধ্য কেতিয়া আনকালে যি হয় হৈ থাকক মুঠতে আজি উঠক আৰু আজি সোনকালে উঠিব সূৰ্যগ্ৰহণটো সেই বাহিৰতহে লাগিব আমাৰ কি ঘৰৰ ভিতৰত আহি লাগিব নেকি বাহিৰত লাগা বস্তু লাগি থাকক আকৌ নে আমি ঘৰত আনি খুৱাব বোৱাব লাগিব এই মানুহটোৰ পৰা মানে যি দেখিছো নহয় শুনকচোন মোৰ লগৰ এজনীয়ে ফোন কৰিলে বুজিছে এই গ্ৰহণটো বোলে 500 বছৰৰ পিছত লাগিছে আৰু কেনেবাকে যদি এই নিয়মখিনি গ্ৰহণৰ সময়ত নিয়মখিনি ধুনীয়াকে মানো তেতিয়াহ'লে আমি কোটিপতি হৈ যাম কি কোৱা হে কোটিপতি হৈ যাম লগৰজনী হ'ল নে নাই পিছে সেইবোৰ বাদ দিয়ক আপোনাক মই যি কৈছো সোনকালে উঠক গা চা ধুৱক আৰু কিবা এটা খাব লাগে উঠক একদম বাপেকৰ লগতে লাগি থাকিব দেই মোক আৰু আকৌ 5 মিনিট শুব দিয়া দেই আপুনি উঠিবনে নে মই বেলেগ ৰূপ ধাৰণ কৰিম উপায় নাই আৰু মানে এইটো মানে এই সূৰ্যগ্ৰহণটো যে মানে আজি সেই দেওবাৰটোহে পালে নে সিও কিবা এটা বেলেগ বাৰে পালে কিজানি অফিচটোৱে বন্ধ পালো হয় বাহানা এটা মাৰি পেলাই ছুটিয়ে ল'লো হয় আজি উপায় নাই আৰু উঠিবই লাগিল হেৰি জলপান আনিছো লওক জলপান দিলা যে ভাত খাওঁতে আপোনাৰ আৰু দেৰি লাগিব খাওক সময় নাই আৰু আছিলে ফটাফট খাওক সময় নাই আৰু ফাদাৰ্স ডে যোগা ডে মিউজিক ডে তাতে আৰু সূৰ্যগ্ৰহণ এটা তাৰিখতে এটা বাৰতে গোটেই সপা একেবাৰে উবুৰি খাই পৰিছে আজি যি দেখা পাইছো দিনটো ব্যস্ত হৈ থাকিব লাগিব মোবাইল পিটিবলৈ বাধ্য আৰু বেছি সময় নাই আৰু 10 মিনিট মানহে আছে চাহ খাওক দিয়া চাহ খাওক মানে ইমান গৰম চাও ঠাণ্ডা সময়ত লাগি জলদি খাওক নহলে সময়টো গুচি যাব জলদি খাওক বাপৰে বাপ পুৰি মৰিম দেখোন সময় নাই নহলে আৰু গোটেই দিনটো আমি খালি পেটে থাকিব লাগিব বুজিছে কি কোৱা হে এই মই অকণ আম অকণ কাটি আনো নহলে দেই ভাত অলপ হলে ভাল আছিল নেকি ভাত নহব আৰু বাপৰে 3টা বজালৈকে একো নোখোৱাকে কেনেকে থাকিম হয় আৰু মোক কিবা এটা আনোগে ৰ'ব দিয়া আনা আজি আৰু দেওবাৰ বুলি একোতো কাম নাই নখ কেইটাকে কাটো আৰু গ্ৰহণ বুলি নাজানি নখ কাটিবলৈ লৈছে যে খাব আপুনি দেই কিনো কোৱা হে তাৰিখখিনি চেলুনত যদি ঘৰতে কাটা ভাল হ'ব কি কৰিব লৈছে আজি গ্ৰহণ লাগি আছে বুলি নাজানে নেকি আপুনি যে দাড়ি কাটিব লৈছে সেই ভগৱান মানুহটোৱে কিন্তু খাব আৰু দেই মোৰ কলিজা আৰে কিনো কোৱা হে আজি ঘৰত থাকিলো বোলে দাড়িখিনিও কাটিব নোৱাৰো নে কি যে হ'ব মানে কি কৰিব লাগিছে আজি গ্ৰহণ লাগি আছে বুলি নাজানে নি আপুনি যে মাটিতে ঘাপটো দি আছে হে প্ৰভু ঈশ্বৰ মানুহটোৱে খাব আৰু মোক কিনো কওঁ এইবিলাকো কৰিব নোৱাৰি নেকি বহুত নিয়মচোন বাপৰে বাপ ইমান আমনি লাগিছে নহয় লকডাউনতো ইমান আমনি লগা নাছিল আজি যিমান আমনি লাগিছে নহয় আৰু ইমান ভোক লাগিছে প্ৰভু শুনাচোন চাহ একাপ দিয়া না খাওঁ বিৰাট ভোক লাগিছে একো নোৱাৰে এইবিলাক খাব নোৱাৰে কি যে হ'ব নহয় এতিয়া ভোকতে মৰিম যি দেখিছো চালা পকা পকা আমৰ গোন্ধ কালি চালা তহঁতক আনিছিলো হে খাম বুলি
এইবিলাক আপুনি চোন একো নিয়মে নমনা হৈছে আপোনাৰ কি কুটিপুটি হ'বলৈ মন নাই নেকি মোৰ কুটিপুটি হ'বলৈ মন আছে গম পাইছে অকণমান নিয়মবিলাক মানি থাকক এ ৰাম আৰে শুনাচোন এ ভোক লাগিছে দুটামান ফ্ৰুটছ খাওঁ বুলিহে লৈছিলো মইচোন শুয়ে গ'লো এই নিয়মটোত বা হোৱা নিয়মবিলাক আছেনে নাই এই টিভিটোকে চাওঁ নেকি বাৰু এওঁ বা কি কৰিছে সেই গ্ৰহণ দেৱতা মই এতিয়া শুই গ'লো তুমি আৰু যে এই নিয়মটো ভংগ হ'বলৈ নিদিবা আৰু গ্ৰহণ দেৱতা কৃষ্ণ প্ৰভু হে ভগৱান মোৰ কোটিপতি আশাটো গ'ল আৰু হে ভগৱান হে প্ৰভু ঈশ্বৰ হেৰি উঠক উঠক এই আজি কি হোৱা দিৱস আছে নেকি আজিতো শুয়ে আছে ইমান দেৰিলৈকে নহয়নো কি কৰিম একো এটা কাম কৰিব নিদিলা একো এটা খাব নিদিলা এই মূৰটো অকণমান ঘূৰোৱা নিচিনা হ'ল সেইকাৰণে আহি শুয়ে আছোঁ আপোনাৰ হয় নি আপোনাৰ গাটো বেয়া লাগিছে নি বেয়া নালাগি কি কৰিব দিনটো একো খোৱা নাই বোৱা নাই এই গ্ৰহণৰ সময়টো একেই হ'ল দিয়ক মই আপোনাক ভালকৈ গাখীৰ এগিলাচ লৈ আহোঁ দেই দিয়া যোৱা মোৰ তেনেহ'লে উঠো এৰা হ'লনে নাই ইমান ভোক লাগিছে গাটোও বেয়া লাগিছে লাহে লাহে হ'ল এই লওক এই গাখীৰ এগিলাচেদি খাই আৰম্ভণি কৰক হ'ব দিয়ক আপোনাৰ গাটো বেয়া লাগিছে নি বাৰু গা বেয়া নালাগিবনে আৰু দিনটো একো এটা খোৱা নাই বোৱা নাই এনেকৈ বহি আছোঁ হা একো এটা কাম নাই তোমালোকে মানে যে পদ যে শুনা নহয় অন্ধবিশ্বাসবিলাক এতিয়া বাদ দিবৰ সময় হৈছে তোমালোকে নতুনকৈ আৰু উদ্গীৰণ কৰিছা আৰু টিভি কেইডালো নহয় সিহঁতে অন্ধবিশ্বাস এৰিব ক'ব লাগে সিহঁতে অন্ধবিশ্বাস বিয়পাইহে আছে এতিয়া মানি ল'লোঁ সূৰ্যগ্ৰহণৰ সময়ত বাৰু খোৱা লোৱা কৰাটো কিছুমান ক্ষেত্ৰত বেয়া কাৰণ বেয়া ৰশ্মি আহে খোৱা খাদ্যত পৰিব পাৰে আৰু যিবিলাক বীজাণু আছে ভাইৰাছ আছে সেইবিলাক বেছি সক্ৰিয় হৈ উঠে কিন্তু সেই বুলি কিছুমান মানুহতো খাবও লাগিব যেনে বাচ্চাবিলাক হওক বুঢ়া মানুহটো হওক যাৰ বেমাৰ আছে যাৰ ডায়েবেটিক পেচেণ্ট হওক সেইবিলাক মানুহে নাখালেতো মৰি থাকিব কষ্ট কৰা মানুহখিনিতো দুবেলা দুমুঠি খাবই লাগিব কাম কৰিবই লাগিব গতিকে নিয়মতকৈও ডাঙৰ ইম্পৰ্টেণ্ট বস্তু হৈছে কৰ্ম আৰু কৰ্মই হৈছে ধৰ্ম ধৰ্ম কৰিলেহে তুমি খাব পাবা এই সূৰ্য দেৱতাক তুমি সেই আজি সেই কি সূৰ্যগ্ৰহণ বুলি পূজা কৰি থাকিলে কোটিপতি নোহোৱা নহয় আৰু যদি সেনেকৈ যদি কোটিপতি হ'ল হয় গোটেই ইণ্ডিয়াত কিমান মানুহ আজি কোটিপতি হ'ল হয় হয়নে নহয় গতিকে সঠিক সময়ত সঠিক খাদ্য তুমি খালেহে জীয়াই থাকিব পাৰিবা আৰু তেতিয়াহে তোমাক সেই গ্ৰহণ দেৱতাই আশীৰ্বাদ দিব বুজিলা আজিৰ পৰা আৰু ধুনীয়াকৈ নিয়ম চিয়ম মানিলেও খোৱা বোৱাবিলাক কৰি থাকিম আৰু দেই আপোনালোকৰ যদি আমাৰ ভিডিঅ'বিলাক ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে পৰৱৰ্তী ভিডিঅ'ৰ আপডেটটো আপোনালোকে পাই থাকে